হাই হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে চাগে আৰু আশা কৰোঁ খবৰ ভালেই হ'ব লাগে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিম আমি 7 দিনৰ বয়সৰ পৰা 28 নম্বৰ দিনলৈকে আমি লোকেল কুকুৰাক কি মেডিচিন আমি ব্যৱহাৰ কৰিব লাগিব। তো এই বিষয়টোৰ ওপৰত মই কিছু কথা আপোনালোকৰ কাৰণে দাঙি ধৰিব বিচাৰিছোঁ। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত উৎসাহ দিয়ে ভিডিঅ' বনোৱাত। আৰু মই আপোনালোকৰ কাৰণে এনেকৈ নতুন ভিডিঅ' নতুন টপিকৰ ওপৰত বনাই গৈ থাকিম। চ' খালি আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যদি প্ৰথম ভিডিঅ'টো চোৱা নাই, 1 নম্বৰ দিনৰ পৰা আমি 7 নম্বৰ দিনলৈকে কি মেডিচিন ব্যৱহাৰ কৰিব লাগিব, এইটো ভিডিঅ' মই মোৰ চেনেলত আপলোড দিয়া আছে। চ' আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, এবাৰ আপোনালোকে চাই ল'ব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকৰ কাৰণে এখন এনেকৈ বহীত সুন্দৰকৈ কিমান নম্বৰ দিনত আমি কি মেডিচিন দিব লাগিব এনেকৈ মই লিখি ৰাখিছোঁ। আৰু মই আপোনালোকক এনেকৈ ক'ব বিচাৰিছোঁ, আমি 7 নম্বৰ দিনৰ পৰা 28 নম্বৰ দিনলৈকে আমি কি মেডিচিন ব্যৱহাৰ কৰিব লাগিব। এতিয়া চাওক বন্ধুসকল, যেতিয়া আমি 7 নম্বৰ দিনত RD ভেকচিনটো কৰিম, RD ভেকচিনটো কৰাৰ পিছত আমি বিশেষকৈ 8 নম্বৰ দিনত আমি নৰ্মেল পানী দিব লাগিব। যেতিয়া আমি ভেকচিন কৰিম, এই ভেকচিনটো যাতে মুৰ্গীৰ পোৱালিৰ দেহত প্ৰতিটো কোষত যাতে ভালকৈ বিয়পি যায় আৰু কোষবিলাকে যাতে ল'ব পাৰে, গতিকে আমি পিছদিনাখন আমি নৰ্মেল পানী দিব লাগে সেইকাৰণে। আৰু তাৰপিছত আমি 9 নম্বৰ দিনাখন ভিমাৰেল মৰ্ণিঙত দিব লাগিব 100 পোৱালিৰ কাৰণে 5 ml, আৰু ৰাতি বিশেষকৈ আমি লিভাৰ দিব লাগিব। এতিয়া চাওক বন্ধুসকল, ভিমাৰেলটো কিয় দিব লাগে? যেতিয়া ভেকচিনটো কৰা যায় তেতিয়া মুৰ্গীখিনি অলপ দুৰ্বল হয়, আৰু দুৰ্বল হোৱাৰ পিছত আমি ভিমাৰেলটো ইউজ কৰিব লাগে, কাৰণ ভিমাৰেলত কিছুমান ভিটামিন থাকে। গতিকে আমি ৰাতিপুৱাৰ ভাগত যেতিয়া ভিমাৰেলটো ইউজ কৰিম, আৰু আমি ৰাতিৰ ভাগত আমি লিভাৰ দিব লাগিব। লিভাৰ আপোনালোকে যিকোনো ধৰণৰ লিভাৰ আনি ল'ব। সেই লিভাৰটো আপোনালোকে 100 পোৱালিৰ কাৰণে 5 ml ব্যৱহাৰ কৰিব। লিভাৰটো কিয় দিব লাগে? যেতিয়া আমি 9 নম্বৰ দিন হ'ব তেতিয়া বৰ্ডিঙত থাকোঁতে পোৱালিবিলাকৰ এমোনিয়াৰ ফলত লিভাৰত অলপমান হ'লেও প্ৰব্লেম পৰিব পাৰে, কাৰণ লিভাৰ সুস্থ থাকিলে সিহঁতে খাব বিচাৰিব, আৰু যেতিয়া খাব তেতিয়া পানী খাব। পানী খোৱাৰ লগে লগে সিহঁতৰ গ্ৰোথটো ভাল হৈ আহিব, আৰু এনেকৈ সেইকাৰণে লিভাৰ দিব লাগে। আমি 10 নম্বৰ দিনত আৰু 11 নম্বৰ দিনত আমি দিনত মৰ্ণিঙত ভিমাৰেল আৰু ৰাতি লিভাৰ দিব লাগিব, এনেকৈ 3 দিন। তাৰপিছত আমি 12 নম্বৰ আৰু 13 নম্বৰ দিনত নৰ্মেল পানী দিব লাগিব, কাৰণ আমি যেতিয়া এইটো কোৰ্চ কৰিছোঁ ভিমাৰেল আৰু আমি লিভাৰ যিটো কোৰ্চ কৰিছোঁ, এই কোৰ্চটো সম্পূৰ্ণ হোৱাৰ পিছত আমি 2টা দিন নৰ্মেল পানী খাবলৈ দিব লাগিব। নৰ্মেল পানী আপোনালোকে দিব, কিন্তু আপোনালোকে পানীখিনি বিশুদ্ধ কৰিবৰ কাৰণে পানী ক্লিন টেবলেট আপোনালোকে ইউজ কৰিব। মই আগৰ ভিডিঅ'ত আপোনালোকক বনাই থৈছোঁ, দেখুৱাই থৈছোঁ যে এইটো চানীৰ টেবলেট এটা আছে, এইটো টেবলেট আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু 14 নম্বৰ দিনত আপোনালোকে ভেকচিন কৰিব লাগিব কি IBD গাম্বৰু বুলি কয়, এইটো ভেকচিন কৰিব লাগিব। ভেকচিন কৰোঁতে আপোনালোকে মন কৰিব, ভেকচিনৰ আগমুহূৰ্তত আপোনালোকে পানীত একো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। সেইকাৰণে মই 12 আৰু 13 নম্বৰ দিনত নৰ্মেল পানী ব্যৱহাৰ কৰিছোঁ, আৰু মই সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু আমি 15 নম্বৰ দিনত নৰ্মেল পানী দিব লাগিব। যেতিয়া আমি ভেকচিন কৰোঁ, ভেকচিনৰ আগত আমি পানীত একো দিব নালাগে, আৰু পিছতো আমি পানীত একো দিব নালাগে, যাতে প্ৰপাৰলি ভেকচিনটো মুৰ্গী পোৱালিৰ দেহত প্ৰতিটো কোষত যাতে বিয়পি পৰে। আৰু তাৰপিছত আমি 16, 17, 18 আমি মৰ্ণিঙত ভিমাৰেল আৰু নাইটত আমি কেলছিয়াম, মই অচমিল লিখিছোঁ, আপোনালোকে বিভিন্ন ধৰণৰ কেলছিয়াম পাই আপোনালোকে ব্যৱহাৰ কৰিব। মৰ্ণিঙত আমি ভিমাৰেল কিয় দিব লাগে? যেতিয়া আমি ভেকচিন কৰিম, ভেকচিন কৰিলে বিশেষকৈ মুৰ্গীবিলাক অলপ দুৰ্বল হয়, গতিকে ভিমাৰেলটো ইউজ কৰিব লাগে। আৰু এনেকৈ আপোনালোকে 3 দিন 3টা কোৰ্চ আকৌ কৰি দিব। তাৰপিছত আপোনালোকে 19 নম্বৰ দিনত চিম্পুল ৱাটাৰ দিব। ভেকচিন কৰাৰ পিছত যেতিয়া আমি ভিমাৰেল, ভিটামিন আৰু কেলছিয়াম ইউজ কৰিম, তেতিয়া এই কোৰ্চটো কৰাৰ পিছত আকৌ আমি চিম্পুল ৱাটাৰ দিব লাগে। তাৰপিছত আপোনালোকে 20 নম্বৰ দিনত কি ব্যৱহাৰ কৰিব? কেঁচা হালধিৰ ৰস, কাৰণ কেঁচা হালধিৰ ৰসে মুৰ্গীৰ ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। গতিকে আমি কেঁচা হালধিৰ ৰস প্ৰত্যেক ঘৰে ঘৰে থাকেই কেঁচা হালধি, গতিকে আপোনালোকে অলপ চাই বিচাৰি অলপ ৰস উলিয়াই লৈ মুৰ্গীখিনিক পানীৰ লগত খাবলৈ দিব। তাৰপিছত আপোনালোকে 20 নম্বৰ দিনত দিব
আৰু 21 নম্বৰ 22 নম্বৰ দিনত আপোনালোকে কেঁচা হালধিৰ ৰস দিব। তাৰপিছত আপোনালোকে 23 নম্বৰ দিনত চিম্পুল ৱাটাৰ দিব, কাৰণ এটা কোৰ্চ কৰাৰ পিছত পিছদিনাখন আমি চিম্পুল পানী দিব লাগে। তাৰপিছত 24 নম্বৰ দিনাখন আপোনালোকে দুপৰ টেঙাৰ পাতৰ ৰস খুৱাব। আপোনালোকে চাই বিচাৰি ল'ব, যাতে বেছিকৈ দিলেও অসুবিধা হ'ব, কমকৈ দিলেও কাম নকৰিব পাৰে। গতিকে আপোনালোকে অলপ চাই বিচাৰি দুপৰ টেঙাৰ ৰসটো আপোনালোকে পানীত ব্যৱহাৰ কৰিব। আৰু এই দুপৰ টেঙাৰ ৰসটো ব্যৱহাৰ কৰিব লাগে কিয়, বিশেষকৈ 24 নম্বৰ দিনলৈকে যেতিয়া মুৰ্গীখিনি বান্ধোনত থাকিব, সিহঁতৰ পেটৰ কিছু প্ৰব্লেম হ'ব পাৰে, যেনে ধৰি লওক কিডনিৰ প্ৰব্লেম বা ডায়েৰিয়া, এনেকুৱা ধৰণৰ কিছুমান নহ'বৰ কাৰণে দুপৰ টেঙাৰ পাতটো খুৱাই দিলে সকলোখিনি ক্লিয়াৰ হ'ব। আৰু এনেকৈ আপোনালোকে 24, 25, 26 এনেকৈ আপোনালোকে দুপৰ টেঙাৰ ৰস ইউজ কৰিব। 27 নম্বৰ দিনত আপোনালোকে চিম্পুল পানী দিব। এটা কোৰ্চ কৰাৰ পিছত আকৌ চিম্পুল পানী দিব। তাৰপিছত 28 নম্বৰ দিনাখন আপোনালোকে ভেকচিন কৰিব লাগিব, RD ভেকচিন। এইটো প্ৰথম যিটো RD ভেকচিন কৰা গৈছিলে সেইটো ৰিপিট কৰিব লাগিব। এই ভেকচিনটো আপোনালোকে পানীৰ লগত ব্যৱহাৰ কৰিব। আপোনালোকে 100 পোৱালিৰ কাৰণে 10 টকীয়া এটা আমুল গাখীৰ আনি ল'ব পাউডাৰ। সেই পাউডাৰটো আপোনালোকে পানীত সুন্দৰকৈ মিহলাই লৈ তাৰপিছত আপোনালোকে অলপ বৰফ আনিব। সেই বৰফখিনি পানীৰ লগত মিহলাই ভেকচিনটো তাত মিহলাই দিব। মুৰ্গীখিনিক বিশেষকৈ যদি আপোনালোকে 7টামান বজাত, ৰাতি 7টামান বজাত যদি ভেকচিনটো কৰে, পানীৰ লগত খাবলৈ দিয়ে, তেনেহ'লে আপোনালোকে মুৰ্গীখিনিক অলপ পিয়াহত ৰাখিব লাগিব, দানাটো খাবলৈ দিব। আৰু 4 ঘণ্টামান আপোনালোকে পানীটো পিয়াহত ৰাখিব। তাৰপিছত আপোনালোকে মুৰ্গীখিনি যদি 4 লিটাৰ পানী খায়, আপোনালোকে 1.5 লিটাৰমান পানীত দি দিব, বাচনটো সৰহকৈ লগাই দিব। তাৰপিছত আপোনালোকে অলপ মন কৰি থাকিব, গোটেই পানীখিনি কম সময়ত খাই দিব। বন্ধুসকল, 7 নম্বৰ দিনৰ পৰা 28 নম্বৰ দিনলৈকে কি মেডিচিন ব্যৱহাৰ কৰিব লাগিব মই আপোনালোকক বিতং তথ্য আগবঢ়ালোঁ। আৰু মই বিশেষকৈ এইখিনি মেডিচিনে ব্যৱহাৰ কৰি থাকোঁ, আৰু এই মেডিচিনখিনি ব্যৱহাৰ কৰি মই মুৰ্গীখিনিৰ গ্ৰোথ ভাল আনি আছোঁ। আৰু বেছি মেডিচিন ইউজ এইকাৰণে নকৰোঁ, বেছি মেডিচিন ইউজ কৰিলে আমি মুৰ্গীবিলাকৰ যিটো খৰচৰ পৰিমাণটো বেছি হৈ যাব আৰু আমাৰ প্ৰফিটটো কম হ'ব। গতিকে আমি কম খৰচত মুৰ্গীবিলাকক আমি ডাঙৰ কৰিব লাগিব। গতিকে মই এনেকৈ মেডিচিন ইউজ কৰি থাকোঁ। আৰু মই আপোনালোকৰ কাৰণে 28 নম্বৰ দিনৰ পৰা 50 নম্বৰ দিনলৈ কি মেডিচিন ব্যৱহাৰ কৰিব লাগিব মই এটা নতুন ভিডিঅ' লৈ আগবাঢ়িম। আৰু আজিলৈ ইমানতে সামৰিলোঁ। আজিলৈ বাই বাই।